গুড মৰ্নিং ফ্ৰেণ্ডছ আৰু আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু লগতে ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু যিহেতু আজি গৰু বিহু তো আজি ক'ত কি হ'ব আৰু ক'ত গা ধুৱাম গৰুক গা ধুৱাম তো সকলোখিনি দেখাই আছোঁ তো চাই থাকক শেষলৈকে গম পাব পুৰা। হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। যিহেতু আজি গৰু বিহু তো গৰুক ভালদৰে গা ধুৱাম পুখুৰীত নমাই আৰু লগতে মানুহকেইটাও গা ধুম আৰু মানুহকেইটাৰ লগতে গা ধুম বেটাও আৰু লাও বেঙেনা একদম আনি পেলাই ধুনীয়াকৈ গৰুক খুৱাই দিম তো গোটেইখিনি ভালদৰে দেখাম আজি পুৰা ধুনীয়া লাগিব ভিডিঅ'টো পুৰা ধামাকা হ'ব তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকক গম পাই যাব শেষলৈকে। গৰুক অকল গা ধুৱালেতো নহ'ব যিহেতু আগলতি তাৰপিছত আপোনাৰ আগ্ৰা তাৰপিছত বেট এইবিলাক লাগিব তো সেইবিলাক যোগাৰ কৰোঁ সেইবিলাক লৈও যায় তাৰপিছত আনি পেলাই একেলগে গৰুক গা ধুৱাব লৈ যাওঁতে একদম লগ পাই আছোঁ তো চাই থাকিব গম পাই যাব। তো ফাইনেলি আমাৰ যোগাৰ হৈ গ'ল মোটামুটিকৈ আৰু ইফালে মালা গাঠা হৈ গ'ল গৰুৰ কাৰণে লাও বেঙেনাৰে আৰু ইফালে ই বন্ধুই কৰি দিছে আৰু ইফালে মালা এয়া আৰু মালা সেই ইয়াত থৈ দিলোঁ আৰু ইফালে আমাৰ গৰুৰ কাৰণে যিহেতু বিহান দিব লাগিব যে গৰু বিহু তো তাৰে কাৰণে আজি গৰুৰ কাৰণে বিহান কৰি আছে ই আৰু ইফালে এইখিনি হোৱাৰ পিছত আমি গৈ আছোঁ আৰু ইফালে মালা হৈছে যিহেতু আমি গৰু লৈ যাব তো গৰু লৈ যাই গা ধুৱাব লাগিব তাৰপাছত পুৰা একদম ভালদৰে দেখাই আছোঁ পুৰা মালা আৰু এইবিলাক বেত আগ্ৰা আৰু ইফালে আগলতি এই সকলোখিনি আছে এই সকলোখিনি লৈ যাম গোটেইখিনি অনা হৈছে আৰু মানে ইয়াত আনি থৈ দিছোঁ আৰু ইয়াত আৰু ইফালে এইখিনি আছে এইখিনি কিবা দুবৰি বন হয় কিহৰ কাৰণে লাগে এইখিনি গম নাপাওঁ বাৰু লাগে বুলি কৈছে সেইকাৰণে লৈ আহিলোঁ সেইকাৰণে তো চাই থাকক আৰু এইফালে গৰুৰ কাৰণে বিহান একদম ৰেডি তো এইবিলাক দৰৱ হয় 3 ডালমান আছে ইয়াত তো বিহু একদম মানে বিহুৱান ৰেডি হৈ গ'ল গৰুৰ কাৰণে গৰুক গা ধুৱাই বিহুৱান পিন্ধাই দিলে হৈ যাব আৰু এতিয়া গৰুক ধুবলৈ যাই আছোঁ তো চাই থাকক পুৰা দেখাই আছোঁ আৰু ফাইনেলি আমি আহিলোঁ আৰু এতিয়া গৰু ধুবলৈ যাই আছোঁ আৰু আগত দেখি আমাৰ বন্ধুখন আছে তো একেলগে যাই পেলাই গৰু ধুৱাম তো চাই থাকক গোটেইখিনি দেখা পাই যাব আৰু এয়া চাইকেলত আমি গোটেইখিনি যোগাৰ লৈ আহিছোঁ আৰু এতিয়া গৈ আছোঁ পুৰা একদম নামি যাম আৰু গৰুত ধুৱাম চাই থাকক আৰু আমি গৰু ইয়াত ধুৱাম এই পুখুৰীটোত ধুৱাম পুখুৰী মানে হলা এইটো আৰু গৰু সেইফালে আছে তো সিহঁতে তাৰ পৰা লৈ পেলাই ইয়াত নামাব তো ধোৱাত গোটেইখিনি দেখা পাই আছে চাই থাকক পুৰা আৰু গৰু আহি গ'ল এতিয়া গৰু পুৰা খালত পুখুৰীত নমাই দি পেলাই একদম মানে গা ধুৱাম তো পুৰা চাই থাকক আৰু লৈ আহিলে খেদি তো গৰুকেইটা পুৰা তাত নামাই দিম দিয়াৰ পিছত পুৰা গম পাই যাব আৰু গৰু একদম পানীত নমাই দিলোঁ আৰু এতিয়া পুৰা লাও বেঙেনা লৈ যাই আছোঁ এইফালে গৰু ধুই আছে আৰু এতিয়া পুৰা গৰু চৰু ধুৱাই লৈ পুৰা লাও বেঙেনা খুৱাই দিম চাই থাকক আৰু এইফালে এই বাবুই পুৰা গা ঘঁহি দি আছে একদম চাফা কৰি দি আছে আৰু ইফালে পুৰা গৰু নুমি গৈছে আৰু বাবুই ডুব মাৰছি পানীৰ তলত ৰ'ব আস্তেকৈ ওলাই যাব গৰুটোৰ কাষতে আৰু ওলা গৰু চক খাইছে পুৰা একদম আৰু এইখিনি হোৱাৰ পিছত ভালদৰে মানে নিয়মখিনি কৰিব লাগিব আৰু যিখিনি আছে কিবা হ'ল নেকি লাও বেঙেনা খুৱাই দি খুৱাই দি লাও খাইছে না নাই পুৰা চব হৈছে দে ইফালে গৰু ধুৱাই আনলাক ইফালে এতিয়া কোবাম তো চাই থাকক আৰু ইফালে ই পুৰা লাও বেঙেনা খুৱাই দি আছে পুৰা গৰুটো খাই আছে আৰু এই খোৱা হোৱাৰ পিছত আৰু শেষে হ'ল বৰ্তমান মানে যিকেইটা আছিল গৰু গোটেইকেইটা ধুৱালোঁ আৰু এতিয়া ঘৰত যাওঁ ঘৰত যাই গোটেইখিনি আৰু ইফালে খানাও হোৱাৰ কথা আছে তো গম পাব চাই থাকক শেষলৈকে তো গৰুক গা ধোৱা হৈ গ'ল এতিয়া ঘৰত যাই আছোঁ আৰু ঘৰত যাই পেলাই আৰু এতিয়া আছে খানা তো গৰুক গা চা ধোৱা হৈ গ'ল এতিয়া ঘৰত যাম ঘৰত যাই পেলাই গা পা ধুম গা ধুই খানা খাম মানে লগৰকেইটা লগ হৈ আজি খানা খাম তো সিহঁতে মানে যোগাৰ কৰিছে আৰু বাজাৰ চাজাৰ কৰি আনিছে এতিয়া যাই পেলাই ৰান্ধিব লাগে নে কি কৰিব লাগে গম নাপাওঁ বাৰু যাই আছোঁ তালৈকে তো তাত গৈ লগ পাই আছোঁ পুৰা আজি দগৰা খানা খাম
ধুই আহি গ'লোঁ খানালৈকে আৰু পূৰা খানা জেগাত যাই আছোঁ আৰু পূৰা একদম চাই থাকোঁ পূৰা খানাত পূৰা কি আছে কি আছে পূৰা দেখাই আছোঁ আৰু এইফালে আমাৰ খানাৰ যোগাৰ হৈ আছে এইফালে পূৰা আলু পিঁয়াজ গোটেই কাটি আছে খানাৰ যোগাৰ আৰু এইফালে থোৱাটোত বা কি আছে আদা আৰু এইবিলাক আৰু কিবি আছে আৰু তাৰপিছত আৰু এইফালে আমাৰ মাংস আনিছে কিহৰ মাংস বা আনিছে চাওঁ ৰ'ব এইফালে আৰু এয়া হৈছে আমাৰ অসমৰ ট্ৰেক্টৰ মানে অসমৰ বিখ্যাত ট্ৰেক্টৰৰ মাংস খাই পেলাই বহুত ভাল লাগে কিন্তু মই নাখাওঁ দিয়ক মই ভাল নাপাওঁ একদম মানে ৰ'ব খানা তাতে নহয় ইয়াত অলপ আগতে দেখাইছিলোঁ আৰু খানা হ'ব আমাৰ চাঙৰ কাষত আৰু ইয়াত মাংস লৈ যাই আছোঁ আৰু এইফালে খানা পূৰা একদম খানা গোটেইকেইটাৰ লগত এইফালে পূৰা একদম যোগাৰ চলি আছে আৰু এইফালে লগত মাংস ব্ৰইলাৰ আছে গাহৰি আছে পূৰা অসমৰ ট্ৰেক্টৰ আৰু বনজিতে এইফালে পূৰাই লাগি আছে কামত আৰু আমাৰ ইয়াতে পূৰা যোগাৰ হৈ গৈছে আৰু এতিয়া ৰান্ধিব তাতে আমাৰ কপিল দাই ৰান্ধিব আৰু পূৰা একদম চাই থাকক দেখাই আছোঁ এই আছে গাহৰি এই ব্ৰইলাৰ আৰু এইফালে আমাৰ ৰান্ধনি পূৰা আঞ্জা ৰান্ধি আছে এয়া ব্ৰইলাৰৰ মাংস ৰান্ধি আছে আৰু ব্ৰইলাৰৰ হোৱাৰ পিছত আমাৰ গাহৰিৰ মাংস ৰান্ধিব পূৰা আৰু আমাৰ এইফালে ভাত হৈ গ'ল আঞ্জা হৈ গ'ল পূৰা বহি গ'লোঁ খাব আৰু এইফালে দি আছে এইফালে মই বহিছোঁ এইখন মোৰ কাঁহী আৰু এইফালে আঞ্জা দি আছে তো খাওঁ আৰু ভাত খাই আছোঁ বৰ্তমান তো ভাত খোৱাৰ পিছত আৰু শেষে হ'ব বৰ্তমান ভিডিঅ'টো আৰু এইখিনি চাই থাককচোন আৰু আমি খোৱাৰ পিছত ইহঁত তিনিটা আছিল বিলেনি গতিকে ইহঁতেও বহি গ'ল খাবৰ কাৰণে তো আমাৰ খানা খোৱা হৈ গ'ল গতিকে ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব প্লিজ সোনকালে 1K কৰি দিয়ক তো আজিলৈকে ইমানে ধন্যবাদ।